হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে আৰু ময়ো আছোঁ ভালে। আজি বহুত দিনৰ মূৰত নতুন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া যাম আমি এফালে ফুৰিবলৈ আৰু লগতে দোকানলৈও যাম। আৰু লগত ওলাইছে বা আছেহি, মানুহজনৰ আৰু ভণ্টি আছেহি। আৰু তেওঁলোকক চাব কিমান শকত। ভণ্টিজনী মোৰ লগৰে হয়, তথাপিও মোতকৈ কিমান শকত চাবচোন। এতিয়া চাই থাকক, গৈ আছোঁ। এইফালে হাজবেণ্ডজি শুই আছে আৰু কৈ থৈ গৈছোঁ, নহ'লে একদম পূৰা গেছ হৈ থাকে। এইফালে এইজনী মোৰ কাষত থকাজনী বা হয়। বতৰটো ইমান ডাৱৰীয়া কৰিছে চাওকচোন। কাষত থকাজনী বা হয়। দুইজনীৰে ছোৱালী এজনী আছে আৰু বাৰ আগত ল'ৰা এটাও আছে। এই সিফালৰজনী বেছি আগত ভণ্টি হয়। কিমান শকত চাওক। আৰু এইফালে পাই গ'লোহি যাৰ ঘৰলৈ আহিছিলোঁ, তাৰ ঘৰলৈ। তাইৰ নাম হ'ল বন্দিতা। আৰু বন্দিতা ঘৰ পাই আহিলে এইফালে তাই বেলেগৰ লগত কথা পাতি থাকোঁতে তাই পিছ পৰি গ'ল। আৰু চিনেৰীটো চাওক ইমান ধুনীয়া। ভাবিছোঁ ফটো দুখনমান উঠি ল'ম বুলি। এইফালেও ভাল, কিন্তু এইফালে উঠাই নহ'ব চাগে। আৰু এইটো হ'ল তাহাঁতৰ ঘৰ। এইডোখৰতে বেছি ধুনীয়া চিনেৰীটো। বা মই আহি আছোঁ, তাই ইয়াৰ পালেহি। ছোৱালীজনী যি পাত চাওকচোন, 8-9 মাহত ভৰি দিছে। ইমান এপাত ল'বই নোৱাৰি। আৰু এইজনী বা ছোৱালীজনী পূৰা শুই আছে। ফুলখিনি কিমান মজা লাগিছে চাওকচোন। সিহঁতৰ ঘৰত লাইনকৈ ৰুই থৈ দিছে, দেখিয়ে কিবা এটা ভাল লাগিছে। আৰু এতিয়া বাকীখিনি চাই থাকক। তাহাঁতক গৈ এতিয়া মাতিম। বাহিৰত কোনো ওলাই থকা নাই। তাই কৈছিলে আমি ওলাই যামগৈ এতিয়া বুলি, আৰু তাই এয়া সোমাই আহিছে। তাই নেমাতো বুলি নাই মতা, ডাইৰেক্ট ভিতৰলৈ সোমাই আহিলে। কি কৰি কাৰণ মই আছে? আগতে শুই থাকোঁ। এজনী মই ভিডিঅ' বনাইছোঁ। বেয়া মাত নেমাতিবা আকৌ, কি হেনকানো। বিয়া সোমালে, তাই ঘৰত আহি আছেহি। ঘৰত আহি থাকিলে, বাহিৰতে বহোংগে ন? ইয়াতে বহিবলৈ চাহপানী দিছিলে। খাই লওঁ আৰু দেই। ইতিমধ্যে চাহ আহি এবাৰ পাই চাহপানী পাই গ'লহি। গ'লহি। চাহ খাবলৈ লৈছোঁ এতিয়া। পোৱালীজনী সাৰ পাই গ'ল। এতিয়া দুইজনী পূৰা খেলা কালিকতে খাই লওঁ। মোৰ চকীত বহি আছিলোঁ, ইয়াত বহিবলৈও ভাল লাগে। খাই বৈ মেলি এতিয়া যাব হ'ল। অলপ চলপ কথা পাতিলোঁ। এতিয়া যাম দোকানলৈ। ভাবিলোঁ তাইকো লগতে লৈ যাওঁ বুলি, কাৰণ আগৰ পৰা জুইৰ পৰা তাইৰ লগতে দোকানলৈ যাওঁ। আৰু এতিয়া গোটেইখিনি ওলাই লৈছোঁ। এইজনী ছোৱালীজনী বেক কেমেৰাকৈ নেদেখুৱালৈ, সেইবাবে ওলোটা হৈ থাকিলে। তাই ৰখি আছে বমাক যাওঁকৈ ভণ্টিয়ে, আৰু মই আহি দিলোঁ আগত। এইজনী বায়ে ওলাই আহিছে, বমা ওলাই আহিছে, বোৱাৰীজনী ওলাই আহিছে। তাই মই আগত গুচি আহিলোঁ। এইজনী বাই ছোৱালীজনী পিছে ডাঙৰ আকৌ দেই, 11 মাহ। তথাপিও সৰু মৰু ক্ষীণমিন। সৰু মৰু হ'লে ভাল ন, গৰমত আমনি নাই, একো আমনি নাই। কিন্তু বাকী ইজনী যে একদম লওঁ বুলি ক'লেও নাহে। আৰু এতিয়া ইয়াতে ফটো মাৰিম বুলি ভাবিছোঁ। আলিলৈ ওলাই আহি পাই গ'লোহি। এতিয়া ফটো দুকপিমান মাৰিম। এতিয়া মাৰি এটাই মেলি আকৌ এতিয়া বা আৰু ভণ্টি ঘৰলৈ যাব। আৰু তিনিআলি এটা আছে, সেইটো আমি ভাত খাম। বন্দিতা মই যাম দোকানলৈ, আৰু তাহাঁতি যাব ঘৰলৈ। ৰাস্তাটো যিহে বোকা। এইফালে আহি আছোঁ আমি দোকানলৈ। ভণ্টিয়ে আমি দোকান মই, যাওঁ মানে দেই। বন্দিতাই মই। ৰাস্তাটো কি হ'বনো, যিহে দিমেই বোকা, হপায় ন মই। মুখেৰে একদম নিদিম নেকি একেবাৰে। তাৰপিছত ৰাস্তাটো ইমান তাই বোকা লাজ চাবা। কৰিছে, মই কৈছোঁ দোকানত গৈ উলিয়াই দেখাই দিমেই। থাকিম দেই কি কিনোং গাইছ। ওলাবই লাগিব, ভিডিঅ' বনাব লাগে। যেতিয়া নেকি ওলাব লাজ কৰিলে কি হ'ব। আৰু এইফালে দোকান বজাৰ কৰি মেলি পাই গ'লোহি। এইফালে পথাৰে অকলে পূৰা কাষত বস্তু লৈ লৈছোঁ। চাই থাকক। আৰু বাহঁতি ঘৰ পালেগৈ কেতিয়াবা, আমাৰ অলপ দেৰি হ'ল। আনিছোঁ ইয়াত মোনাটোত এই ঘৰ বজাৰ আৰু পিঁয়াজ, আলু, দাইল এইবিলাক কিবাকিবি আৰু নিজৰ দৰকাৰী। এইফালে ঘৰ আহি পাই গ'লোহি। আৰু আমাৰ বেটাটোক বাপেকে চুলি কাটি আছে।
লেঙেঠা কৰি লৈছে একেবাৰে গা ধুই দেখাম বুলি কৈছোঁ ইফালে এইটো গা ধুই মই অহা দেখি পটাপট পেণ্টটো পিন্ধিছে লাজ কৰিছে আচলতে এইফালে আমাৰ বাৰ ছোৱালীজনী আৰু ভণ্টি ছোৱালীজনী কি কৈছে এইজনী বা ভণ্টিয়ে কৈছে কি ইমান বজাৰ কৰিলে কৈছে কিন্তু আজিকালি যিহে বস্তুৰ দাম অলপ বস্তু আনিলেই একদম ভৰ্তি দেখে এইজনী বা ছোৱালীজনী ভাত খাই আছে পূৰা মুখত ভাত লাগি আছে প্ৰথমতে নাহিছিলে এতিয়া মোৰ লগত পূৰা পাক কৰি থৈ গ'লে ফেৰ ভণ্টি কি আনিছে চাই আছে ইজনী ভণ্টি কিন্তু শুইছে আৰু এতিয়া গধূলি হ'লগৈ এতিয়া ধূপ জ্বলাই ল'ম আৰু আজি আছে ৰুটি আৰু কণী দম চাই থাকক এইয়া বায়ে বনাই আছে ৰুটি আৰু ভণ্টিয়ে আমাৰ ঘৰত আৰু এজনী ভণ্টি আছে সেইজনী ভণ্টিয়ে বনাই আছে ৰুটি আৰু এইফালে মোৰ থাপনা দহি চাওকচোন মই চাকি জ্বলোৱা আৰু এতিয়া ভাত বনাই লওঁ কালি ভাত বনাই সময়ে নহ'ল ভিডিঅ' কৰিবলৈ আৰু আজি গুড মৰ্ণিঙত একদম পূৰা পাই গ'লোহি ভিডিঅ' দি আৰু গুড মৰ্ণিং মানে কি একেবাৰে ল'ৰাটো স্কুলৰ টাইমত কাৰণ আজিকালি স্কুল ছুটি দিয়ে 10টা বজাত ছুটি দিয়ে আৰু 10টা বজাত আমি নিবলৈ আহিলোঁ ভণ্টিয়ে মই পঠাই এইয়া ল'ৰাটো আহি পাই গ'লহি আৰু খোজকাঢ়ি আনকালে বাৰু চাইকেলত নিওঁ আজি কিন্তু একদম খোজকাঢ়ি নিবলৈ আহিলোঁ ইমান যিহে বোকা ভণ্টিয়ে বোকুচাত লৈ যাব এডোখৰ পকা এডোখৰ মই খোজকাঢ়ি আনিছোঁ আৰু এইয়া ৰাস্তাতে আহি থাকোঁতে ঘোঁৰা দেখা পালোঁ ঘোঁৰাটো ভণ্টিক ক'লোঁ অলপ ভিডিঅ' কৰি দিয়া বুলি ভণ্টিয়ে কৈছে ভয় নালাগে নেকি আপোনাক কৈছে খুন্দিয়াই দিব লোৱা নিচিনা লাগিলে কিন্তু খুন্দিয়াব লোৱা নাছিলে তললৈহে মোক কৈছিলে এতিয়া বাকীখিনি গৈ আছোঁ গৈ গৈছে তাৰমানে এইয়া পাই গ'লোহি কেঁচা ৰাস্তা আৰু এইডোখৰ পৰা ভণ্টিয়ে দাঙি ল'লে একদম ঘৰলৈকে এইফালে অহা যোৱা কৰিছিলোঁ ইমান বোকা মই যিহে টেপেনি ইয়াক যদি মই গোটেই ৰাস্তাটো ঘৰলৈ লৈ গৈ থাকোঁ নহয় মই মানে উশাহ চোশাহ বন্ধ হৈ যাবগৈ তথাপিও নহা হ'লে চাগে কোনো ৰকমে নিলোঁ হ'লে আৰু এতিয়া ঘৰ মোৱা হৈছোঁ ঘৰ ওচৰ পাইছোঁহি সেইবাবে আজিলৈ বাই বাই আনটো ভিডিঅ'ত লগ